হেল্ল' সকলোকে নমস্কাৰ। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে। ডাৱৰীয়া বতৰ কি কৰোঁ নকৰোঁ বুলি ভাবি থাকোঁতে ভাবিলোঁ চাদৰ এখন আছে, দহি বাতো আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এখন মাছৰাজ সূতাৰ চাদৰ হয়, পকোৱা সূতাৰ যিটো মাছৰাজ সূতা বুলি কয় তাৰ চাদৰ হয় এইখন। অকণমান সূতাবোৰ ডাঙৰ ডাঙৰ হয়। চাদৰৰ আগত থকা যিবোৰ সূতা সেই সূতাৰে মই দহি বাতিম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। চাদৰখনৰ আগত যিটো সূতা বান্ধি থয় মানে বৈ ৰাখে, এইটো যিটো সূতাবোৰ ওলাই নাযাবলৈ, সেইডাল সূতা কাটি ল'বলৈ সহজ উপায় হ'ল এনেকৈ প্ৰথমতে টানি লৈ আধাৰ পৰা যেতিয়া টানি ল'ব লাগে, এনেকৈ যেতিয়া টানি লৈ অকণমান ফাঁক হৈ যাবনে তাতে কেঁচি এখনেৰে এনেকৈ কাটি সহজতে ওলাব পাৰি। কেঁচিখনেৰে কাটি লোৱাৰ পাছত এনেকৈ এৰাই দিব লাগে, তেতিয়া আউল লাগি যোৱাৰ চান্স নাথাকে। গোটেইবোৰ যদি একেবাৰে উলিয়াই দিয়া হয় তেতিয়া আউল লাগি যায়। এনেকৈ যিমানকণ কৰা হয় সিমানকণ উলিয়াই ইয়াৰ গাঁঠিবোৰ বান্ধি যাব লাগে, তেতিয়া মানে সহজ হয়। কাটি লোৱা অংশটো মই সূতাখিনি এৰাই ল'লোঁ। প্ৰথমৰ অংশটো আপোনালোকে দহি যিমানটো সেৰেঙাকৈ বাতে নে ঘনকৈ বাতে সেইটো আপোনাৰ নিজৰ ওপৰত কথা। যদি ঘনকৈ বাটো কয় তেতিয়াহ'লে এই কুচাবোৰ সৰু সৰুকৈ ল'ব লাগে, আৰু মই সিমান ঘনো নকৰোঁ, সেইটো কাৰণে অকণমান ডাঙৰ ডাঙৰকৈ লৈছোঁ। ডাঙৰ লৈ দুকুচা কৰি এনেকৈ যেতিয়া বাতি দিম, যিকোনো ছাইডলৈ বাতিলেও হ'ব, বাওঁ হাতলৈ বাতিলেও হয়, সোঁ হাতলৈ বাতিলেও হয়, এইটো আপোনালোকৰ সুবিধা অনুযায়ী হয়। কিছুমানে বাওঁ হাতলৈ এনেকৈ বাতিব নোৱাৰি আৰু কিছুমানে সোঁ হাতলৈ নাজানে, সেইটো কাৰণে নিজৰ ইচ্ছামতে যিকোনো ছাইডলৈ বাতি এনেকৈ যেতিয়া হেৰি কৰা হয় তেতিয়া একেবাৰে এনেকৈ যিকোনো এটা ছাইডলৈ বাতি এনেকৈ বাতি লৈ এনেকৈ দুটা গাঁঠি দি ল'ব লাগে, তেতিয়া সহজ হয় বাতিবলৈ, টোপা বান্ধিবলৈ সহজ হয়। কিছুমানে কয় চাদৰত থকা সূতাই টোপা বান্ধিবলৈ অকণমান টাইম লাগে, কিন্তু মই সহজ পাওঁ, যিহেতু এই সূতাডালেৰে বান্ধিব লগা হয় ন, সহজতে হয়। একেবাৰে বেছি জোৰছে টানি দিব নালাগে। মই দুটা গাঁঠি দিলোঁ যাতে ওপৰত কোচ খাই থাকে। আৰু এটা কথা মন কৰিব, চাদৰখন বা যিকোনো বস্তুৱে এখন বস্তু হেঁচি ৰাখিব, তেতিয়া হিলি নাযায়, হেঁচি ৰাখিব। মই এখন বুক লৈ লৈছোঁ, বুকখনেৰে ৰাখিছোঁ, সেই হেঁচি ৰাখিছোঁ, সেইকাৰণে টান খাই নাযায় আৰু দহিটো বাতিবলৈ। মই প্ৰথমতে এটা বনাই লৈছোঁ, দুটামান গাঁঠি এনেকৈ কৰি লওঁ, তাৰপাছত মই টোপাবোৰ বান্ধি দিম। মই আৰু এটা এনেকৈ কৰি লৈছোঁ, ধুনীয়াকৈ এনেকৈ বাট খাই যায়। বাট খাই যোৱাৰ পাছত দুইফালেদি এনেকৈ ধৰি দুটা গাঁঠি দি দিলে হৈ গ'ল। একেবাৰে চেপি দিব নালাগে, যাতে সূতাৰ এই চাদৰখনৰ গুৰিটো কোচ খাই যায়, অকণমান ঢিলাকৈ ৰাখিব লাগে। আৰু দুটা গাঁঠি দিছোঁ, এটা নহয় দুটা দিব লাগে। দুটা দিয়াৰ পাছত এনেকৈ গাঁঠি বান্ধি দিব। মই বৰ্ণালী পাত সূতাৰ দহি বাতিম। একুচা মই লৈ লৈছোঁ, কুচাটো যিমান ডাঙৰ লয় সেইটো আপোনাৰ নিজৰ ওপৰত কথা। টোপাটো যদি বেছিকৈ ডাঙৰ ফেৰ মেলিবলৈ বিচাৰে তেন্তে ডাঙৰকৈ ল'ব লাগে কুচাটো। মই কিন্তু ইমান ডাঙৰো লোৱা নাই। আৰু পকোৱা সূতাৰ পৰাও বান্ধিব পাৰি, পকোৱা সূতা চাদৰত পকোৱা সূতা বান্ধিলেও ভাল হয়, কিন্তু মই বৰ্ণালী পাতৰ সূতা লৈছোঁ। আৰু ইয়াত এইটো কি বুলি কয়, দলি গলি নহয়, এইটো নৰ্মেল যিটো কাপোৰ চিলোৱা গুলি এইটো লৈছোঁ, এটা বেজি লৈছোঁ। এতিয়া মই এই প্ৰথমৰ বান্ধি দেখুৱাইছোঁ আপোনালোকক। এনেকৈ যেতিয়া সূতাটো থৈ মাজত দুটা গাঁঠি দিম, সহজতে হয় এইটো বস্তু। নজনাসকলৰ কাৰণে কৈছোঁ দেই, জনাসকলৰ কাৰণে কোৱা নাই। আৰু যদি নজনাসকলে অকণমান হ'লেও এইটো ভিডিঅ' চাই উপকৃত হয় তেন্তে ইয়াতকৈ আৰু সুখ কি লাগিছে নহয় জানো। যিসকলে জানিবলৈ আগ্ৰহ কৰে তেওঁলোকে নিশ্চয় ভাল পাব, আৰু জনাসকলক কোৱা নাই, যিসকলে নাজানে তেওঁলোকে ভিডিঅ'বোৰ চাব। এনেকৈ দুটা গাঁঠি দি লৈছোঁ, দুটা গাঁঠি দি ল'লোঁ। বাকীবোৰ সূতাত যেনেকৈ চাদৰত দহি বটা হয় চিলাই মেলি, তেনেকৈ এইটো বস্তু এতিয়া সূতাৰে বান্ধি দিম। বেজিটোৱে এতিয়া মই ইয়াৰ মাজভাগেদি এনেকৈ খুচি লৈছোঁ, মাজৰ ফালেদি খুচি সূতাটো উলিয়াই লৈছোঁ। আৰু আগফালৰ যিটো এইটো আগৰ শেষৰ আগটো, এই সূতাডাল ধৰি ৰাখিব লাগে যাতে ওলাই নাযায়। অকণমান দীঘলকৈ ৰাখি ধৰি ৰাখিব লাগে, তেতিয়া বস্তুটো ওলাই নাযায়, ওলাই যোৱাৰ চান্স নাথাকে। এনেকৈ টোপা যিবোৰ বাকীবোৰ চাদৰ যেনেকৈ বাকীবোৰ সূতাৰে যেনেকৈ বন্ধা হয় তেনেকৈ এনেকৈ বান্ধি দিব লাগে। 4টা গাঁঠি দি দিলে হৈ যায়। চাৰিটা গাঁঠি দি দিলেও হয়। এনেকৈ মই ইয়াত 4টা গাঁঠি দি দিলোঁ, আৰু এতিয়া এইফালেদি সোমাই দিম। যেনেকৈ চাদৰত বাকী চাদৰ চিলাই মেলি দহি বটা হয় ঠিক তেনেদৰে বটা হয়, কিন্তু ইয়াত অকল সূতাটো প্ৰথমতে গাঁঠি দি ল'ব লাগে। এইটো হৈ গ'ল, দেখিছে নহয়, সহজতে হয়। আৰু এইটো সমানকৈ এতিয়া কাটি দিম।
আৰু এটা মই বান্ধি দেখুৱাইছোঁ এনেকৈ মাজত ৰাখি আপোনালোকে মই নকলেও ভিডিঅ'টো চাই থাকিলে গম পাব এনেকৈ ৰাখি দুটা গাঁঠি দি লৈছোঁ অকণমান টানকৈ দিব বেছি ঢিলাকৈ দিলে মানে সূতাটো ওলাই আহে কিন্তু পকোৱা সূতা চাদৰবোৰত ইমান টান নহয় সূতাটো ওলাই নাযায় পিছল হ'লে মানে অকণমান ওলাই যায় এনেকৈ কৰি সহজতে হয় মোৰ হিচাপত এনেকুৱা সূতা চাদৰৰ আগত যেতিয়া হওক বা গামোচাৰ আগতে হওক সূতা থকাবোৰ দহি বাতিবলৈ সহজতে হয় মোৰ হিচাপত আনে কেনেকুৱা পায় নাজানো কিন্তু এনেদৰে কৰি আজৰি সময়কণত যিসকলে নাজানে এনেকৈ নিজৰ কাপোৰবোৰ দহি বাতি ল'ব পাৰিব প্ৰথমতে গোটেই চাদৰখনত গাঁঠি বান্ধি ল'ব পাৰি দহিটো টোপাটো নবন্ধাৰ আগতে ইচ্ছা কৰিলে যদি সুবিধা হয় নিজৰ সুবিধা অনুযায়ী বান্ধি ল'ব পাৰি গোটেইখন আগতে কিন্তু মই আপোনালোকক দেখাবলৈ কাৰণে আগতে গোটেইবোৰ দহি গাঁঠিটো দি লোৱা নাই হৈ গ'ল দেখিবলৈ কিমান ধুনীয়া দেখিছে এনেদৰে মই গোটেইবোৰ বান্ধি লওঁ চাদৰৰ দহি বটা হৈ গ'ল আশা কৰোঁ অকণমান হ'লেও কাৰোবাৰ সহায় হ'ব যিসকলে নাজানে তেওঁলোকে চাব জনাসকলে নাচাব ভিডিঅ'টো আৰু ইয়াৰ চাদৰৰ আগত থকা সূতাৰে যেতিয়া দহি বটা হয় তেতিয়া খুব এটা ইউনিক ষ্টাইল আহে যিহেতু দুটা কালাৰ আহে ইয়াত থকা সূতাটো এটা কালাৰ আৰু এনেকৈ এটা কালাৰ দুটা কালাৰ আহে বগা যিহেতু এটা বগা আহে সেইকাৰণে দেখিবলৈ খুব সুন্দৰ হয় এনেকৈ তেন্তে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম বাই বাই